খৰাঙৰ হাহাকাৰ পিছত বানপানীৰ হাহাকাৰ লাংহিনৰ বৃহত্তৰ অঞ্চল বানাক্ৰান্তৰ খবৰ ল'বলৈ উপস্থিত হোৱা নাই জনপ্ৰতিনিধি তথা সাহসীয় নেতা ডংকামুকাম নগৰ সৰ্বাংগ সুন্দৰ কৰাৰ পণ CM তুলিৰাম ৰংহাং নগৰ এলেকাৰ 1 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ডক কৰিব আধুনিক নগৰ যমুনা নদীৰ প্ৰবল গৰা খহনীয়া অনিশ্চয়তাৰ দুমুজাত বকলিয়াঘাটৰ হকলাকটা গাঁৱৰ 40টা পৰিয়াল নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এটা গৈছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ কৰকান্থী নৈৰ লগতে দাঁতি কাষৰীয়া উপনৈসমূহৰ বাহনীয়া পানীয়ে জলমগ্ন কৰি তুলিছে লাংহিন সমষ্টিৰ বৃহত্তৰ অঞ্চল জলমগ্ন হৈছে খেতি পথাৰ জলমগ্ন হৈছে বাটপথ উদ্ভৱ হৈছে চৌদিশে এক হাহাকাৰ পৰিস্থিতিৰ প্ৰথমে খৰাঙৰ বাবে হাহাকাৰ খেতিয়ক ৰাইজৰ পিছে এইবাৰ হাহাকাৰ কৰিবলগীয়া হৈছে বানপানীৰ বাবে যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে কৰকান্থীকে ধৰি দাঁতি কাষৰীয়া নৈ উপনৈসমূহৰ বাহনী পানীয়ে সমগ্ৰ অঞ্চলটো প্লাবিত কৰাত এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ফেলাংক্ৰো গাঁও জমিন গাঁও আদিকে ধৰি কেইবাখনো গাঁৱৰ দুখীয়া খেতিয়কৰ ৰাইজৰ খেতি পথাৰৰ লগতে ঘৰ দুৱাৰ বাৰী ডুব গৈছে বানত আনহাতে ৰাইজৰ এই হাহাকাৰ তথা শোচনীয় অৱস্থাৰ খবৰ ল'বলৈ এতিয়ালৈ প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধি উপস্থিত হোৱা নাই লাংহিনৰ পৰা ৰুস্তম দগবীৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামক সজাই পৰাই আধুনিক নগৰ হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰিবলৈ ওলাইছে কাৰ্বি সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাং ৰাজ্যৰ ভিতৰত এটা আধুনিক নগৰ হিচাপে গঢ় দিবলৈ ওলাইছে ডংকামুকাম নগৰক সজাই পৰাই তোলা হ'ব ডংকামুকামক এই উদ্দেশ্যৰে বুধবাৰে CM ৰংহাঙে নগৰ এলেকা পৰিদৰ্শন কৰে নগৰখনৰ 1 নম্বৰ ৱাৰ্ড আৰু 5 নম্বৰ ৱাৰ্ড এলেকাক প্ৰথমে বাছি লৈছে সুন্দৰ ৰূপত গঢ় দিয়া উল্লেখ্য যে যোৱা 5 জুলাই নিশাটোত কোনো দুৰ্বৃত্তই কাৰ্বি ইতিহাস বীৰথং নগবীৰ প্ৰতিমূৰ্তিৰ চৌপাশত থকা মূল্যৱান তথা সুন্দৰ ফুলবোৰ চুৰি কৰি লৈ যায় স্থানটোত পুনৰ ফুল লগাই পৰাই পূৰ্বৰ দৰে সজাই পৰাই আকৰ্ষণীয় কৰি তুলিবলৈ CMক আহ্বান জনাইছে স্থানীয় ৰাইজে ডংকামুকামৰ পৰা কেলভিন ৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ বকলিয়াঘাটত যমুনা নদীৰ বাহনী পানীয়ে পূব হকলাকটা নামৰ গাঁওখনত চৰম বিপৰ্যয় নমাই আনিছে বছৰ বছৰ ধৰি হোৱা বানত সম্পত্তি ভীষণ অনিশ্চয়তাৰ দুৱাৰ দলিত গাঁওখনৰ 40টা পৰিয়ালৰ বছৰ বছৰ ধৰি হোৱা বানত বকলিয়াঘাটৰ হকলাকটা নামৰ গাঁওখনৰ দৃশ্য হৈছে এইদৰে যমুনা নদীৰ বাহনী পানীয়ে মূল পথটো খহাই পেলোৱাত পথটোৰ অস্তিত্ব প্ৰায় নোহোৱা হৈছে ফলত ছাত্ৰ ছাত্ৰী তথা গাঁওবাসীয়ে অতি বিপদসংকুল অৱস্থাতে অহা যোৱা কৰি আহিছে পথটোৰে ৰোগীকো চিকিৎসালয়লৈ বিপদজনক অৱস্থাতে নিবলগীয়া হৈছে বহু সময়ত গাড়ী পিছলৈও দুৰ্ঘটনাত সংঘটিত হৈছে কৃষকসকলে কষ্টেৰে কৰা শাক পাচলিও বিক্ৰীৰ বাবে বজাৰলৈ নিয়াত অসুবিধাৰ সন্মুখীন হৈছে গৰা খহনীয়াই খেতিয়ক ৰাইজৰ শ বিঘা মাটি নিশ্চিহ্ন কৰিছে মুঠতে হকলাকটাৰ ৰাইজৰ দুখ কষ্টৰ সীমা নোহোৱা হৈছে আনহাতে এই ক্ষেত্ৰত নিৰ্বিকাৰ জিলাৰ জলসম্পদ বিভাগ শীঘ্ৰে গৰা খহনীয়া ৰোধ নহ'লে গাঁওখনৰ বহু পৰিয়াল গৃহহীন হোৱাৰ পথত স্থানীয় ৰাইজে কাৰ্বি সাহিত্য শাসিত পৰিষদ তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ দাবী জনাইছে যেহেতু বাৰিষাৰ ছিজন চলি আছে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ কাষেদি বৈ যোৱা যমুনা নদীখনৰ যোনবোৰ দাঁতক কাষৰীয়া মানুহ আছে তেওঁলোকৰ অৱস্থা খুবেই বেয়া কিয়নো গৰা খহনীয়ে তেওঁলোকক মাধমা উদাইছে পথাৰ কৃষিভূমি প্লাছ আপোনাৰ ঘৰ বাৰী গোটেইবোৰ যা গৈছে কিন্তু আমি এটা বস্তু আচৰিত পাইছোঁ অসম চৰকাৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যেহেতু ইমান ডাঙৰ এটা বিভাগ আছে ফ্লাড কণ্ট্ৰল বিভাগ কিন্তু তেওঁলোকে কিবা এটা যে কৰিছে আমি আজিলৈকে দেখা পোৱা নাই যে এইবোৰ যোনবোৰ টকা তেওঁলোকে
কি কামত খটাইছে এইটো কিন্তু সন্দেহজনক কথা আমি আহ্বান কৰিম মন্ত্ৰীগৰাকীলৈ যে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ খালি বকুলে নহয় বহুত কিছুমান ঠাই আছে যোনবোৰ ঠাইত নদীয়ে খুব বেয়াকৈ গৰা খহনীয়া কৰিছে অতি শীঘ্ৰে ইয়াৰ ওপৰত ফ্লাড কণ্ট্ৰল বিভাগে বিশেষকৈ কিবা এটা ব্যৱস্থা কৰিব বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সংঘ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ লাংথাৰ সমষ্টি কোকলাকটা যমুনা পাৰ সুবিধাটো বহুতো হৈছে কাৰণ মাটি খহাই লৈ গৈছে নদী বানপানী আহিলে মানে বহুত অসুবিধা হয় ল'ৰা ছোৱালীবোৰ যাবলৈ অসুবিধা হয় আৰু গাড়ী ঘোঁৰা অসুবিধা হয় ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালী স্কুলত গ'লে কেতিয়াবা পৰিও যায় চাইকেল লৈ মানে সৰু ৰাস্তা এইবাৰ ৰাস্তা দিলে মানে দুবাৰ ৰাস্তা দিব আমাৰ জেগাও নাই এনেকুৱা হৈ যায় তো আমি চাওঁ আৰু চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ে আগতে চৰকাৰক জনাইছে নাই আগতে জনাইছিল কোনো হোৱা নাই কামটো আগতে কিবা ইয়াত কিবা ভেটা চেটা দিছিলে ভেটা দিছিলে দুবাৰে পাথৰ দিছিলে মাজে মাজে কিন্তু আকৌ বেছিয়ে হৈছে তাৰমানে লাভ হোৱা নাই লছে হৈছে আৰু আপোনালোকৰ নদী কিমান দিনৰ পৰা খহাই আছে নদীটো বহুত দিনৰ পৰা সহায় কৰি আছে হৈ গ'ল 15-20 বছৰ হৈ গ'ল আৰু ইয়াত 40 ঘৰ পৰিবাৰ আছে গোটেইখিনি একেই কণ্ডিশ্যন মানে মাটি কিনি গৈ আছে এতিয়া এইবাৰ দিলে আৰু দুবাৰ মানে এই দিবলৈ জেগাই নাই আৰু ৰাতি বৰষুণ দিলে আমি টোপনি মৰাৰ অসুবিধা হয় কাৰণ পানী বাঢ়ি যায় আৰু পাতটো খহিত এতিয়া আছে ভয় লাগে কেতিয়াবা খৰি ঘৰৰ কোনোমোনা আহি যায় সেইকাৰণে মানে ৰাতি মানে টোপনি আমাৰ নহয় আৰু ৰাতি বৰষুণ দিলে খেতিটো আছে আমি গাঁৱৰ পৰা এটি গৃহস্থী মানুহ চব আৰু খেতি পথাৰ আছে বহুত চব্জি খেতি আছে ধান খেতিও আছে চব্জি খেতি বেছি কৰে আৰু তাৰমানে যেতিয়া চব্জি হয় তেতিয়া মানে নিবলৈ বহুত অসুবিধা হয় বৰষুণ দিলে মানে চাইকেলে বোকা হৈ যায় মানে গাড়ী যোৱা নহয় চাইকেলে যাব নোৱাৰে ঠেলি যাব নোৱাৰে মানে তাতে মানে চব্জিখিনি মানে পথাৰতে বেয়া হৈ যায় ৰজাপথাৰৰ পৰা জনাৰ্দন পাটৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Archa Coaching Institute, Diffu Karbi Anglong, for students preparing for AEE, JEE, CEE, TET and other competitive exams. Archa Coaching Institute offer courses of 45 days crash course for medical entrance exam, 90 days crash course for medical entrance exam, 45 days crash course for engineering entrance exam, 90 days crash course for engineering entrance exam, and 4-month course for TET exam. Also our facilities, air-conditioned classroom, smart class, sufficient and highly recommended study materials, free t-shirt and student bag. Hurry at a hometown. For more information, call 700-2781425/700-2283-004 or call 700-2322482. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Choral hoy pokchokor jinjin ta nangna igar koi bong manai wangsarak thane pokchokor ong ko pipono bong pipolote igar koi ni pokchokor luti men dubai nang nam bidam thani chakon elo ajo porto loge bong pharmacy jingkira po bunan ke dam lang no hi ki long bang puji minni Pokchokor daw ay ng pidun tha. Ladakatok 24/7 open po. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store Kicheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy ke 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponichi. Lapen kilong le adawai nang li order pikang lote kapjin pen long ponichi. Lasi Diffu Medical College and Hospital opposite Alon Medical Store along nang litum tami Humrig non. Anso se kachini jiaphan abiar kipia number along Humrig tami. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ চেংচেং বিলত পুনৰে হাতীৰ মৃতদেহ উদ্ধাৰ বিষযুক্ত খাদ্য সেৱনৰ ফলত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ
ইতিমধ্যে ঘটনাস্থলীত বন বিষয়া তথা বন কৰ্মী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্ত পৰীক্ষা আৰু হাতীটোৰ ফুটাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰা খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ এটা জাক বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটোত। কি হৈছে সেইটোতো আমি সঠিককে ক'ব নোৱাৰোঁ, গতিকে ৰাতি অনুমানিক 3:30 মানত হাতীৰ চিঞৰ বাখৰ আমি চেংচেং বিলৰ মাজত শুনিব পাইছোঁ। গতিকে এই শুনাৰ পিছত আমিতো একো কৰিবলৈ উপায় নাই, তে আমি কোনো অনুসন্ধান ৰাতি ল'বও নোৱাৰিলোঁ। গতিকে শুই থাকিলোঁ। ৰাতিপুৱা উঠি 6টা মানত মোৰ মৰ্ণিং ৱাক কৰা অভ্যাস আছে। 1.5 মাহ 3 মাহমান আগৰ পৰাই মই এই নদী কাষেৰি মৰ্ণিং ৱাক কৰোঁ, খালী ভৰি দি এই চকুৰ আৰু স্বাস্থ্যৰ বাবে। গতিকে মৰ্ণিং ৱাকত ওলাইছোঁ মই যেতিয়া, এই অলপ আগত মানে 200 মিটাৰমান আগবাঢ়ি আহোঁতে বাগৰি থকা হাতী দেখি পেলাই হঠাৎ চক খাই গ'লোঁ। তাৰপিছত দেখিলোঁ যে হাতী মৰা নে জেতা। ভালকৈ মানে চোৱা চিতা কৰি হাতী মৰা বুলি যেতিয়া গম পাওঁ, তাৰ পৰা মই আগ নাবাঢ়িলোঁ আৰু পিছত ঘূৰি গৈ ঘৰত গাঁৱত সকলোকে মানে জাননী দিলোঁ। কিহত মৰিছে বুলি ভাবে? কেনেকৈ মৰিছে হাতীটো? হাতী কেনেকৈ মৰিছে আমি ক'ব নোৱাৰোঁ। হাতী আহিছে সেইটো দক্ষিণ ছাইডৰ পৰা। হয়, অনুমানিক এই মানে হাতীৰ খোজ দি আমি ক'ব পাৰোঁ যে হাতী দক্ষিণ ছাইডৰ পৰা জাক হাতী হৈ আহিছে আৰু ইয়াত আহি হাতীটো বাগৰি গ'ল আৰু তাৰ লগৰীয়াসকল বাগৰি থকা হাতীক মানে এৰি গুচি গ'ল। এইখিনিয়ে আমি জানো। নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। তামোলৰ খেতি কৰিও স্বাৱলম্বন হ'ব পাৰে। তামোল বিক্ৰী কৰি পোৱা টকাৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আৰ্থ সামাজিক উন্নয়নত অৰিহণা যোগাব লাগিব সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিয়ে। এই মহৎ লক্ষ্য আগত ৰাখি 14 জুলাইত KSA নিলিপ সমষ্টিৰ পুং আদং, লাংছমেপি, ৰেচাকহিদি, টকলাংছ আৰু বৰজান আদি 5খন গাঁৱৰ দুখীয়া তথা বিধৱা মহিলাসকলক তামোলৰ পুলি বিতৰণ কৰে। KSA কেন্দ্ৰীয় কমিটিৰ বনবাস টেৰাঙৰ উদ্যোগত দুখীয়া বিধৱা মহিলাক তামোলৰ পুলি বিতৰণ কাৰ্যসূচীত ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত KSA চকীহোলা, কৈলামাটি শাখা, বোকাজান আঞ্চলিক শাখাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। Kiron pon lake ladak kiduk det mate kawe det hemi pie tu masi nil tum ron pon lo masi ladak pini ni tum kiron pon along alis nil tulong kedo hemi pie tum don thong kep do masi don thong kep tu masi nil tum pini labang so kowe klim bang ron pon lo la don thong kep la i don ben ko an rong kan sinai tum pini nil tum bang ke adon mate nil tum bang ke kado kawita kawe saidi penak la peni tum da kido kalau dia masih nil tum bang ke arong bang hisap selo ni tum bang la pun an ikhi da don bang sini tum lang ni tum sami ron pon lo kowe rong pena kapre to na tum kiron kapajir pon do ma pini nil tum pini bang ke nil tum ke kiron pon ke pajir pon po bang ke nil tum bang ke pini bang ke kowe arong kowe klim cho la pen nil tum da arong pini la bang so amai long nil tum kiwang la bang so kowe klim kiron amai long ni tum kiwang pen ni tum matela so prang pen sami ni tum la bang so rong along abang ke ni tum kiron pon dolo la ke RCC ringwell ladak ni tum pinangan adim ni tum ki bi pon dolo la pen ladak ni tum pinangan khela son bendang long ason sore tum kiron pon dolo tenang tum peneng 2021 ningkan ke melapu borjan ahwa long ke kowe ron kiron ke pini kiceng silang mana tum nil tum pini abang ke kiceng si pulwe pu pesi tamen nil tum kado ko we bang ke ni tum pini borjan along det kali det nil tum kiron resak di long tamen ni tum ron pondo la pen langsung mi pilong samen ni tum kiron pondo asini tum pini rong thom arong abang sini tu rong pon rong thom kali lo ladak bang ke borjan lo ladak sini tum bang ke pini toko langsung ta dolo la pen tum adong men adolo কৈলামাটিৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কাপ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।